অসম ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। বৰ্তমান মই উপস্থিত গোলাঘাট জিলা মৌখোৱা অঞ্চল বহুত ধুনীয়া গাঁও এখনত আহিছোঁ। ইয়াৰ পৰা গৈ আছোঁ মেলামৰা, য'ত মিলৌহা বুলি এডোখৰ জেগা আছে। বহুত ধুনীয়া পাৰ্ক এখন আছে, মানে তাত গৈ ভিডিঅ' কৰিম। আৰু বহুত ধুনীয়া গাঁও এখনত আহিছোঁ, মানুহৰ ঘৰত আছোঁ বৰ্তমান। মোৰতো বহুত বেয়া হৈ আছে, ৰ'ব দেখাইছোঁ আগত কিবা বস্তু এটা। এইখন চাওক, একদম টিকুটমান বাঁহনি, একেবাৰে সৰু বাঁহনি। বাঁহ গছ দিছে ন, ইমান সৰু আজিলৈকে মই দেখা নাই কিন্তু দেই। বহুত সৰু বাঁহ। ওলাই গ'লো বৰপথাৰ টাউনৰ মাজেৰে, নামবৰ হাবিয়েদি গৈ আছোঁ বৰ্তমান। বহুত ধুনীয়া কৰি দিলে দেই ৰাস্তাটো, আগতকৈ মানে বহুত ধুনীয়া কৰি দিলে ৰাস্তাটো। ব'লক ৰাস্তাটো এটা চিনেমেটিক শ্বটে চাওঁ, নে কি কয়? ষ্টাৰ্ট। বুকুৰে মাজতে তুমি মন মোৰ দি থকা তুমি বহুদূৰ, নিজৰাৰ দৰে তুমি আছা বৈ শিৰে শিৰে মোৰ ৰক্ত একা বেকা জীৱন পথৰ সান্তনা তুমি মনৰ। ৰ'দালি আহে ডাৱৰ ফালি বৰষাৰ শেষত, সেয়া তুমি নেকি? তুমি মোৰ সেই কাহিনী আনে ফুৰে যি বিচাৰি দুচকু। গৈ আছোঁ মেলৌহা, ধুনীয়া এখন গাঁৱৰ মাজেৰে, একদম চফা গাঁও। আৰু অকণমান আগত গৈ সোমাই যাম ৰাস্তাটো দি মেলৌহা। ব'লক, ইমান চফা গাঁওখন চাওকচোন। এই গাঁওখনৰ মাজত আছে একদম, যোনটো জেগাৰ কথা কৈছোঁ। অকণমান আগত গৈ মানে পায়ে গ'লোঁ আৰু চাওক, মেলৌহা লিখা আছে ইমান ধুনীয়াকৈ। ইয়াত সোমাই যাব লাগিব, চেণ্ডেল খুলি সোমাব লাগে। বহুত ধুনীয়াকৈ ৰাখিছে। কিছুমান পুৰণি বস্তু যেতিয়া ৰাখিছে, এইখন গাড়ীখন, মই নামটো নাজানো বাৰু। এয়া আৰু বহুত বস্তু আছে চাবলৈ। এইফালেও আছে এটা চৌকা বনাই থৈছে, দেখিছেনে? এইটো শুকা নে কি বুলি কয়, আগৰ দিনত ব্যৱহাৰ কৰে ৰজা অলপ পেইণ্টিঙো ইয়াত কালেকশ্যন আছে, দেখিছে ন? বহুত অৰ্কিড আছে কিছুমান, মেলৌহা বুলি লিখা আছিলে। আপোনালোকো আহিব, এই জেগাডোখৰ বহুত ধুনীয়া জেগা। গোলাঘাট জিলাতে আছে, ইমান ধুনীয়া জেগা। আৰু যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। और वो जो लाल वाला बटन है उस पे भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। লাইক চাইক নকৰিলেও হ'ব। এই দেখিছে কি বস্তু থৈ দিয়া আছে, ইমান ভালকৈ গম। এয়াই আছিলে সৰুকৈ এটা ভিডিঅ'। অহা সপ্তাহ আকৌ আহি আছে নতুন ভিডিঅ'। ধন্যবাদ।